সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। আজি বিহুৰ দিনাখন সৰুৱে ডাঙৰক সেৱা কৰিব লাগে, সেইকাৰণে ৰাতিপুৱাই মই শুই উঠি গা পা ধুই দেউতাক ফাৰ্ষ্টতে সেৱা কৰি ললো, যিহেতুকে আমাৰ পৰম্পৰা হয় আৰু দেউতাই মোক আশীৰ্বাদ জনালে। আৰু তাৰ পিছতে আমি মাক, দাদা আৰু মই দুয়োটাই সেৱা কৰিব আহিলো। আৰু মায়ে আমাক আশীৰ্বাদ জনালে যাতে বছৰটো সকলোৰে ভালে কুশলে যাওক। আৰু মায়ে মিচিকে হাঁহি এটা মাৰি মাৰ উপহাৰটো লৈ ললে। তাৰ পিছতে দেউতাৰ সখী মোৰ তাইদেউ আৰু আমি সকলোৱে মিলি একেলগে সেৱা জনালো আৰু আশীৰ্বাদো দিলে। এতিয়া সৰু সৰু নাচনীকেইজনীয়ে নাচিবৰ কাৰণে ওলাই আহিছে আৰু মই ইহঁতৰ লগত এটা ভিডিঅ' বনাই দিলো। আৰু এতিয়া দাদা আৰু মই একেলগে ওলাই আহিলো অলপ ফুৰিবলৈ বুলি, আৰু লগতে বজাৰ কেইটামানো আছে কৰি ল'ম বুলি, আৰু সেইকাৰণে আমি দুইটা ওলাই আহিলো। যেতিয়া দেখা পালো কণ মইনাহঁতে ঢোল তাল লৈ নাচিবলৈ ওলাই আহিছে, তাৰ পিছতে পালো দৈ ল'বলৈ, কাৰণ দৈ জলপান খাবলৈ লাগিবই, সেইবাবে দৈ লোৱা মোৰ হৈ গ'ল আৰু এতিয়া দৈ লৈ মই ঘৰলৈ যাব ওলালো। আৰু আপোনালোকে জনাব বিহুৰ দিনাখন জলপান খাই কেনেকুৱা লাগে। এতিয়া আমি দৈ চৈ লোৱা হৈ গ'ল আৰু মাংস ল'লো ৰাতিৰ কাৰণে মাংস, আৰু এতিয়া দৈ চৈ খাম, সেইকাৰণে দৈটো লৈ ল'লো। এতিয়া আমি আকৌ ঘৰলৈ গৈ আছো। এইটো ভিডিঅ' ইমানেই, এতিয়া বাই বাই।